নিশা হলে মই কাকো চিনি নাপাওঁ, কেমেৰা থাকিলেও লাভ নাই, অপেন শ্বুট কৰি দিম। এইবাৰ সাংবাদিকো সাৰি নগ'ল। গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ কৰ্মীক কাৰ্যপালিকাৰ এগৰাকী সামান্য কৰ্মীৰ গুলিয়াই দিয়াৰ হুংকাৰ। ৰাজ্যত সঁচাকৈ আৰম্ভ হৈছে নেকি পুলিচ ৰাজ? মুখ্যমন্ত্ৰী মহোদয়, ডিজিপি মহোদয়, আপোনালোকৰ বিভাগত এয়া কি চলিছে? হয়, এই ভাবুকি কোনো দাগী অপৰাধীৰ নহয়। এই হুংকাৰ মুখ্যমন্ত্ৰীৰ পৰা এনকাউণ্টাৰ অৰ্থাৎ ফ্ৰী হেণ্ডৰ নিৰ্দেশ পাই হৰ্ষোল্লাসত ফাটি পৰা এজন আৰক্ষী বিষয়াৰ। কৰ্তব্যৰত সাংবাদিকক গুলিয়াই দিয়াৰ চৰম ভাবুকি এইগৰাকী মদমত্ত আৰক্ষী বিষয়াৰ। সাংবাদিকক গুলিওৱাৰ ভাবুকি দিয়া এই মদমত্ত আৰক্ষী বিষয়াগৰাকী হৈছে জয়সাগৰ আৰক্ষী চকীৰ IC জ্যোতিষ ফুকন। মুখ্যমন্ত্ৰীয়ে আৰক্ষীক ফ্ৰী হেণ্ড দিয়া বুলি ৰাজ্যৰ সৰ্বত্ৰে তীব্ৰ সমালোচনা চলি থকাৰ সময়তে খুদ সাংবাদিকক হত্যাৰ ভাবুকি দিলে এইগৰাকী ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াই। ঘটনা অনুসৰি সোমবাৰে নিশা প্ৰায় 9:15 বাতৰি সংগ্ৰহৰ বাবে জয়সাগৰ আৰক্ষী চকীলৈ গৈছিল সাংবাদিকৰ এটা দল। সাংবাদিকৰ দলটোত আছিল আসিফ আলী, ৰবি চাহানী, আৰবাজ আহমেদ, আৰিফ আহমেদ আৰু মেৰাজ আলী। আৰক্ষী চকীৰ পৰা ঘূৰি অহাৰ পথত মদমত্ত আৰক্ষী বিষয়া জ্যোতিষ ফুকনে সাংবাদিকৰ ওপৰত চলালে দাবাংগিৰি। জয়সাগৰ তিনিআলিত জয়সাগৰ আৰক্ষী চকীৰ IC জ্যোতিষ ফুকনে হাতত উচ্চতা পিষ্টল লৈ সাংবাদিকৰ দলটোক দিলে প্ৰাণে মৰাৰ ভাবুকি। সাংবাদিককেইজনে নিজকে সংবাদকৰ্মী বুলি পৰিচয় দিয়াৰ পাছতো আৰক্ষী বিষয়াগৰাকীয়ে সাংবাদিকৰ দলটোক পিষ্টল দেখুৱাই কয়, নিশা হলে মই কাকো চিনি নাপাওঁ, কেমেৰা থাকিলেও লাভ নাই, অপেন শ্বুট কৰি দিম। ঘটনাৰ পিছতেই শিৱসাগৰত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। ইয়াৰ পিছতে ঘটনা সন্দৰ্ভত সাংবাদিক আসিফ আলীয়ে শিৱসাগৰ সদৰ আৰক্ষী থানাত জয়সাগৰ আৰক্ষী চকীৰ IC জ্যোতিষ ফুকনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। আনহাতে সাংবাদিকক প্ৰাণে মৰা ভাবুকি দিয়া আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে 24 ঘণ্টাৰ ভিতৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ শিৱসাগৰ জিলা উপায়ুক্ত আৰু জিলা আৰক্ষী অধীক্ষকক স্মাৰকপত্ৰ প্ৰদান কৰে শিৱসাগৰ জিলা সাংবাদিক সন্থাই। আনহাতে ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে শিৱসাগৰ জিলাৰ আৰক্ষী অধীক্ষকে। সাংবাদিকসকলক উচ্চপদস্থ বিষয়াৰ জৰিয়তে তদন্ত কৰা হ'ব বুলি আশ্বাস প্ৰদান কৰিছে আৰক্ষী অধীক্ষকগৰাকীয়ে। কালি সন্ধিয়া আমি জয়সাগৰ থানালৈ বাতৰি পৰিৱেশন কৰিব গৈছিলোঁ। কৰিব যাওঁতে আপোনাৰ আমি 5-6জন সাংবাদিক গৈছিলোঁ। আমি যোৱাৰ পিছত তাত আমি প্ৰায় 3 ঘণ্টা সেই থানাত থকা হ'ল। নিউজৰ কাৰণে আমি তাত 3 ঘণ্টামান থকা হ'ল। তাৰ জয়সাগৰ IC অলৰেডি আহি পোৱা নাছিলে কাৰণে আমি গুচি আহিবলগীয়া হ'ল। গুচি আহোঁতে আমি 5-6জন সাংবাদিক জয়সাগৰ তিনিআলি আহি আমি পানী বটল এটাক ল'লোঁ। লওঁতে আমি তেনেকুৱাতে জয়সাগৰ IC আমাৰ জ্যোতিষ ফুকনে আহি তাত গাড়ীখন ৰখাই তাত কিজনমান ল'ৰা ৰখি আছিলে। তাত তেওঁলোকক মানে বন্দুক উলিয়াই খেদাখেদি কৰে। তাৰপিছত আমাৰ ফালে আহি তেওঁ কয় যে ভিডিঅ' কৰি লাভ নাই, ৰাতি হ'লে মই কাকো চিনি নাপাওঁ, মই শ্বুট কৰি দিম। শ্বুট কৰি দিম বুলি কোৱাৰ পাছত আমাৰ দুজন সাংবাদিক তেওঁলোক লাহেকৈ আঁতৰি যাবলগীয়া হ'ল আৰু আমি 3জন সাংবাদিক তাত ৰখি থাকোঁ। ৰখিলে তাত যিটো আমাক কৈছে ইয়াৰ পৰা আঁতৰ, আমি ক'লোঁ যে আপুনি আপোনালোকৰ জয়সাগৰলৈ আহিছিলোঁ আমাৰ নিউজটোৰ কাৰণে। তাৰপাছত ইয়াত এতিয়া কথা পাতি লাভ নাই, ৰাতি মই কাকো চিনি নাপাওঁ, মই শ্বুট কৰি দিম। বন্দুক উলিয়াইছিলে আমাক দিছে। অলৰেডি মোৰ কাৰ্ড ডিঙিত লাগি আছে আৰু অলৰেডি আমাক তেওঁ আগৰ পৰাই চিনি পায়। আমাৰ যি পুৰণা 3জন সাংবাদিক আছে, আমি অলৰেডি আমাক চিনি পায় আৰু এজন সাংবাদিকক তেওঁ চিনিও পায়। তেওঁ কৈছে যে অতনি মই ৰাতি কাকো চিনি নাপাওঁ, সেই বুলি তেওঁ কৈছে। ইফালে সাংবাদিকক আৰক্ষীয়ে প্ৰাণে মৰাৰ ভাবুকি দিয়া কাৰ্যক তীব্ৰ গৰিহণা দিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নেতা ঋতুমণি হাজৰিকা, পৰাশৰ কোঁৱৰ আৰু বীৰ লাচিত সেনাৰ নেতা চিতু বৰুৱাই।